ছাত্ৰ ছাত্ৰীসকল যিসকল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক প্ৰথম ষান্মাসিকৰ অসমীয়া মাইনৰৰ ষ্টুডেণ্ট তেওঁলোকৰ আজি এক্সাম হৈ গৈছে 18 ডিচেম্বৰত আৰু কুৱেশ্যন পেটাৰ্ণ যদি চোৱা যায় অসমীয়া মেজৰৰ লগত আজিৰ অসমীয়া মাইনৰৰ কুৱেশ্যন পেটাৰ্ণ একেই। প্ৰথমটোত কুৱেশ্যন আহিছে টোটেল 8টা কুৱেশ্যন আৰু 8টাই কৰিব লাগে 1 মাৰ্ককৈ আছে। তাৰপিছত 2 নম্বৰৰ কুৱেশ্যনত আহিছে টোটেল 10টা কুৱেশ্যন দিয়া হৈছে অপশ্যন আৰু তাৰে 6টা কৰিব লাগে আৰু তাতে 2 মাৰ্কছকৈ আছে। আৰু 3 নম্বৰত টোটেল 8টা অপশ্যন দিয়া হৈছে তাৰে যিকোনো 4টা কৰিব লাগে আৰু তাতে 5 মাৰ্ককৈ আছে। আৰু শেষৰ যিটো কুৱেশ্যন 4 নম্বৰত তাতে টোটেল অপশ্যন দিয়া হৈছে 5টা অপশ্যন দিয়া হৈছে তাৰে ভিতৰত যিকোনো 2টা কৰিব লাগে 10 মাৰ্কছ। গতিকে টোটেল তোমালোকৰ 60 মাৰ্ক আছিলে। অসমীয়া মেজৰ আৰু আজিৰ অসমীয়া মাইনৰৰ কুৱেশ্যনসমূহ যদি চোৱা যায় তেনেহ'লে দেখা যায় যে সেই কুৱেশ্যনসমূহৰ কিছু সাদৃশ্য আছে। যেনে অসমীয়া মেজৰত কুৱেশ্যন আহিছিল কথাৰ ৰত্নাৱলী পুথিখনৰ ৰচক কোন। আজিৰ কুৱেশ্যন আহিছে যেনে অসমীয়া গদ্যৰ জনকৰূপে কাক অভিহিত কৰা হয়, সেইটো কুৱেশ্যন আহিছে। সেই কুৱেশ্যনৰ মাজত সাদৃশ্য আছে। ঠিক তেনেকৈ কামৰূপী আৰু গোৱালপৰীয়া লোকগীত বাণীবদ্ধন কৰি তাৰ সংৰক্ষণত বিশেষ অৱদান আগবঢ়োৱা দুগৰাকী সংগীত শিল্পীৰ নাম লিখা, সেইটো কুৱেশ্যন আহিছিলে অসমীয়া মেজৰত। আৰু আজিৰ কুৱেশ্যনত আহিছে অসমীয়া মাইনৰ প্ৰতিভা পাণ্ডে বৰুৱা কোনবিধ অসমীয়া লোকগীতৰ এগৰাকী প্ৰসিদ্ধ শিল্পী, সেইটো কুৱেশ্যনৰ মাজত সাদৃশ্য আছে। ঠিক তেনেকৈ আজিৰ কুৱেশ্যনত আহিছে ৰাম সৰস্বতীৰ ভীমচৰিত কোন শ্ৰেণীৰ কাব্য। আৰু আগৰ যি অসমীয়া মেজৰৰ এক্সাম হৈ গৈছে তাতে কুৱেশ্যন আহিছিল বধকাব্যৰ ৰচক কোন, তেওঁৰ দ্বাৰা ৰচিত অতি সৰল আৰু অতি জনপ্ৰিয় গ্ৰন্থখনৰ নাম কি, সেই কুৱেশ্যনৰ মাজত সাদৃশ্য আছে। বাকী যিখিনি আৰু কুৱেশ্যন আহিছে সেই কুৱেশ্যনসমূহৰো ঠিক এনেকুৱা সাদৃশ্য পৰিলক্ষিত হয়। সকলোৰে প্ৰতি অনুৰোধ, যদিহে আজিৰ এই ভিডিঅ'টিৰ পৰা কিছু হ'লেও উপকৃত হয় তেনেহ'লে তোমালোকে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিবা যাতে আগন্তুক যিখিনি নটিফিকেশ্যন আহে ভিডিঅ' দিয়া হয় সেইখিনি যাতে তোমালোকে সোনকালে লাভ কৰিব পাৰা। আৰু গতিকে আজিৰ এই ভিডিঅ'টি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ হওক। এয়া হৈছে ফাৰ্ষ্ট ছেম FYGP আছামিজ 41 মাইনৰ ছেট এ। এয়া হৈছে 2025 আছামিজ মাইনৰ। এয়া আছিল পেপাৰ কোড আৰু এয়া হৈছে পেপাৰখনৰ নাম অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস। এয়া হৈছে মাইনৰ 1। মাইনৰ 2ৰ এক্সাম আহি আছে, তোমালোকৰ এক্সাম সেইটো হ'ব পিছত। এয়া হৈছে ফুল মাৰ্কছ আছিলে 60 মাৰ্কছ, টাইম দিয়া আছিলে 2.5 ঘণ্টা। আৰু ইয়াৰে যি প্ৰথম কুৱেশ্যন আছিল অতি চমুকৈ উত্তৰ দিয়া, ইয়াতে টোটেল 8 মাৰ্কছ আছে 1 নম্বৰকৈ। ইয়াতে প্ৰথম কুৱেশ্যনটো আছিল কোনটো সাহিত্যিক প্ৰাকৃতৰ অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হোৱা বুলি বাণীকান্ত কাকতিয়ে মন্তব্য কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাগধী প্ৰাকৃতৰ পূৰ্বী অপভ্ৰংশ। মাগধী প্ৰাকৃতৰ পূৰ্বী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হোৱা বুলি ডক্টৰ বাণীকান্ত কাকতিয়ে মন্তব্য কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোনগৰাকী পণ্ডিতে প্ৰথমে অসমীয়া সাহিত্যৰ যোগ বিভাজন কৰিছিল। আমি জানো যে অসমীয়া সাহিত্যৰ যোগ বিভাজন বিভিন্ন পণ্ডিতে আগবঢ়াইছে আৰু সেইসকলৰ ভিতৰত আটাইতকৈ পোনপ্ৰথমে অসমীয়া সাহিত্যৰ যোগ বিভাজন কৰিছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামী। তাৰপিছৰ কুৱেশ্যনটো হৈছে গ নম্বৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত গ্ৰন্থখনৰ ৰচক কোন। ইয়াৰ শুদ্ধ উত্তৰ নিশ্চয় তোমালোক সকলোৱে কৰিব পাৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা। আৰু অসমীয়া সাহিত্যৰ এই কাকতখনৰ কাৰণে কেইখনমান উল্লেখযোগ্য কিতাপৰ প্ৰয়োজন, সেই কিতাপসমূহৰ ভিতৰত যেনে অসমীয়া সাহিত্যৰ দৃষ্টিপাত আৰু সেইখনৰ ৰচক হৈছে হেমন্ত কুমাৰ শৰ্মা। তাৰপিছত অসমীয়া সাহিত্যৰ ৰূপৰেখা, সেইটো হৈছে সেইখনৰ ৰচক হৈছে মহেশ্বৰ নেওগ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ঘ নম্বৰ প্ৰতিভা পাণ্ডে বৰুৱা কোনবিধ অসমীয়া লোকগীতৰ এগৰাকী প্ৰসিদ্ধ শিল্পী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গোৱালপৰীয়া লোকগীত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল গ নম্বৰ মাধৱ কন্দলীয়ে ৰামায়ণৰ কেইটা কাণ্ড লিখা বুলি নিজে উল্লেখ কৰিছে। ইয়াৰ শুদ্ধ উত্তৰ তোমালোকে নিশ্চয় কৰিব পাৰিছা। আমি জানো যে মাধৱ কন্দলী হৈছে প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আৰু মাধৱ কন্দলীৰ বাহিৰেও আন কেইজনমান প্ৰাক শংকৰী যুগৰ কবি হৈছে হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, ৰুদ্ৰ কন্দলী, কবিৰত্ন সৰস্বতী। এইসকলৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কবি বুলি কোৱা হয় মাধৱ কন্দলীক। এতিয়া মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলোঁ বুলি তেখেতে উল্লেখ কৰিছিল, কিন্তু তেখেতে 7টা কাণ্ডত নিজে লিখা বুলি উল্লেখ কৰিছিল যদিও মাজৰ 5টা কাণ্ডহে পোৱা যায়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 7টা কাণ্ড। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথম চনমৰ কোনে বৰগীতক হলি চং আখ্যা দিছিল। ইয়াৰ শুদ্ধ উত্তৰ তোমালোকে নিশ্চয় কৰিব পাৰিছা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱা। দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক হলি চং আখ্যা দিছিল। ঠিক তেনেকৈ আন কেইজনমান পণ্ডিতে বৰগীতক বিভিন্ন নামেৰে নামাকৰণ কৰিছিল। সেইসকলৰ ভিতৰত আছে কালিৰাম মেধি, ডক্টৰ বাণীকান্ত কাকতি। কালিৰাম মেধিয়ে বৰগীতক গ্ৰেট চং বা চং চেলিষ্টিয়েল আখ্যা দিছিল। ডক্টৰ বাণীকান্ত কাকতিয়ে নবেল নাম্বাৰ্ছ বুলি তেওঁ উল্লেখ কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে দ্বিতীয় নম্বৰ ৰাম সৰস্বতীৰ ভীমচৰিত কোন শ্ৰেণীৰ কাব্য। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বধকাব্য। আমি জানো বধকাব্যসমূহৰ ৰচক হৈছে ৰাম সৰস্বতী। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বৰ্গীয় নম্বৰ অসমীয়া গদ্যৰ জনকৰূপে কাক অভিহিত কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰ তোমালোকে নিশ্চয় কৰিব পাৰিছা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভট্টদেৱ। ভট্টদেৱক
আমি বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য হিচাপেও জানো, বা তেওঁৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যই তেওঁ বিভিন্ন গ্ৰন্থ ৰচনা কৰিছিল। সেইবোৰৰ ভিতৰত যেনে কথাগীতা, কথা ভাগৱত, কথা ৰত্নাৱলী, ভক্তিহাৰ, ভক্তি বিবেক, প্ৰসংগমালা, গুৰু বংশাৱলী, এইবোৰ হৈছে তেখেতৰ উল্লেখযোগ্য ৰচনা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 2 নম্বৰ। ইয়াতে টোটেল 12 মাৰ্কছ আছে, 2 নম্বৰকৈ আছে আৰু যিকোনো 6টা কৰিব লাগে। ইয়াতে 10টা অপশ্যন আছে। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে অসমীয়া লিপিৰ বৈশিষ্ট্য ফুটি উঠা খ্ৰীষ্টীয় 4ৰ্থ-5ম শতিকাৰ 2খন শিলালিপিৰ নাম লিখা। এতিয়া শিলালিপি বহুতো আছে, তাৰ ভিতৰত হৈছে নগাজৰি খনিকৰ গাঁৱৰ শিলালিপি আৰু উমাচল শিলালিপি। এই দুখন হৈছে খ্ৰীষ্টীয় 4ৰ্থ-5ম শতিকাৰ শিলালিপি। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে খ নম্বৰ। কামৰূপৰ দুগৰাকী চৰ্যাকাৰৰ নাম উল্লেখ কৰা। এতিয়া কামৰূপৰ চৰ্যাকাৰসকলৰ ভিতৰত যেনে মীননাথ, মৎস্যন্দনাথ, লুইপাত, সৰপাত, এইসকল হৈছে কামৰূপৰ উল্লেখযোগ্য চৰ্যাকাৰ। তেওঁলোকে চৰ্যা ৰচনা কৰিছিল, চৰ্যাপদ, আৰু ইয়াৰে ভিতৰত তোমালোকে যিকোনো দুজনৰ নাম লিখিলেই হ'ল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গ নম্বৰ। শ্ৰীকৃষ্ণ কীৰ্তনৰ ৰচক কোন? কাব্যখনৰ বৰ্ণনীয় বিষয় কি? ইয়াৰে শুদ্ধ উত্তৰ তোমালোকে নিশ্চয় কৰিব পাৰিছা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে বধু চণ্ডীদাস। বধু চণ্ডীদাস হৈছে শ্ৰীকৃষ্ণ কীৰ্তনৰ ৰচক, আৰু এই শ্ৰীকৃষ্ণ কীৰ্তন পুথিখন বসন্তৰঞ্জন ৰায় বিদ্যাবল্লভে সম্পাদনা কৰিছিল। কাব্যখনৰ বৰ্ণনীয় বিষয় হৈছে ৰাধা কৃষ্ণৰ লীলা বিষয়ক। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ঘ নম্বৰ। হেম সৰস্বতীয়ে কোনগৰাকী ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু তেওঁ পৃষ্ঠপোষক ক'ৰ নৃপতি আছিল? আমি জানো হেম সৰস্বতী হৈছে প্ৰাক শংকৰী যুগৰ এজন উল্লেখযোগ্য কবি। হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত, সৰগৌৰী সংবাদ এই দুখন উল্লেখযোগ্য কাব্য ৰচনা কৰিছিল। হেম সৰস্বতীয়ে দুৰ্লভনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল, আৰু দুৰ্লভনাৰায়ণ ৰজা আছিল কমতাপুৰৰ ৰজা। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে ঙ নম্বৰ। মন্ত্ৰ সাহিত্য কোন যুগৰ সৃষ্টি বুলি সত্যেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে? যিকোনো এবিধ মন্ত্ৰ সাহিত্যৰ নাম লিখা। এতিয়া যদি তোমালোকৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত কিতাপখন আছে, বা যদি তোমালোকে সেইখন পঢ়িছা কিতাপখন, তেনেহ'লে তাতে দেখা পাবা যে সত্যেন্দ্ৰনাথ শৰ্মাই মন্ত্ৰ সাহিত্যসমূহ প্ৰাক শংকৰী যুগৰ বুলি মন্তব্য কৰিছে। আৰু ইয়াৰে মন্ত্ৰ সাহিত্য ব্ৰহ্মকৰতী, সুকৰতী, পানীকৰতী, ধৰণী মন্ত্ৰ, সৰ্বঢাক মন্ত্ৰ, পক্ষীৰাজ মন্ত্ৰ, সুদৰ্শন মন্ত্ৰ, এইবোৰ হৈছে মন্ত্ৰ সাহিত্যৰ কিছুমান ভাগ। ইয়াৰে ভিতৰত তোমালোকে যিকোনো এটা লিখিলে হ'ল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে মাধৱ কন্দলীৰ ৰামায়ণৰ কোনটো কাণ্ড শংকৰদেৱে আৰু কোনটো কাণ্ড মাধৱদেৱে ৰচনা কৰিছিল? ইয়াৰো শুদ্ধ উত্তৰ তোমালোকে নিশ্চয় কৰিব পাৰিছা। মাধৱ কন্দলীয়ে ৰামায়ণৰ 7টা কাণ্ড ৰচনা কৰিছিল, যদিও মাধৱ কন্দলীৰ গোটেইখিনি কাণ্ড পোৱা নাযায়। প্ৰথম কাণ্ড আৰু একেবাৰে শেষৰ কাণ্ড, এই দুটা কাণ্ড পোৱা নাযায়, যাৰ বাবে পৰৱৰ্তী সময়ত শংকৰদেৱে উত্তৰাকাণ্ড আৰু মাধৱদেৱে আদিকাণ্ড ৰচনা কৰিছিল, আৰু সেই ৰচনা কৰি মাধৱ কন্দলীৰ ৰামায়ণখনিত সম্পূৰ্ণ কৰি দিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে অসমীয়া লোকগীতৰ 2টা শ্ৰেণী উল্লেখ কৰা। এতিয়া যদি তোমালোকৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত কিতাপখন আছে, তেনেহ'লে তাতে যদি চোৱা, তেতিয়া দেখা পাবা যে অসমীয়া লোকগীতক সত্যেন্দ্ৰনাথ শৰ্মাই বহুতো ভাগত ভাগ কৰিছে। প্ৰধানকৈ তেওঁ 3টা ভাগত ভাগ কৰিছে। সেইকেইটা হৈছে অনুষ্ঠানমূলক লোকগীতৰ ভিতৰত পৰে বিহুগীত, আইনাম, বিয়ানাম। আকৌ 2 নম্বৰটো হৈছে আখ্যানমূলক। সেই ভাগৰ ভিতৰত পৰে মণিকোৰৰ গীত, ফুলকোৰৰ গীত, বাৰমাহী গীত, বৰফুকনৰ গীত, এই ধৰণৰ গীতবোৰ। তাৰপিছত 3 নম্বৰ ভাগটো হৈছে বিবিধ বিষয়ক গীত। সেই গীতৰ ভিতৰত পৰে নিচুকনি গীত, গৰখীয়া গীত, নাও খেলোৱা গীত, এই গীতবোৰ। অৰ্থাৎ অসমীয়া লোকগীতক 3টা ভাগত ভাগ কৰিব পাৰি। সত্যেন্দ্ৰনাথ শৰ্মাই তেওঁ উল্লেখ কৰিছে অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক। এই 3টা ভাগৰ ভিতৰত যিকোনো 2টা শ্ৰেণীৰ নাম উল্লেখ কৰিলেই হ'ল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বৰ্গীয়া জ নম্বৰ। উষ্ণা উষ্ণা পাবত তহি বছয় চবৰি বালি। চৰ্যা গীতটোত উল্লেখ থকা উষ্ণা আৰু বালি শব্দৰ অৰ্থ লিখা। ইয়াতে উষ্ণা শব্দৰ অৰ্থ হৈছে উচ্চতা, উচ্চতাক ইয়াতে বুজোৱা হৈছে, আৰু বালি শব্দৰ অৰ্থ হৈছে বালিকা বা ছোৱালীক বুজোৱা হৈছে। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে জ নম্বৰ। বিষয় অনুযায়ী বৰগীতক যি 6টা ভাগত ভগোৱা হয়, তাৰে যিকোনো 2টা ভাগৰ নাম লিখা। এতিয়া বৰগীতক আমি বিষয় অনুযায়ী 6টা ভাগত ভাগ কৰোঁ। তাৰে ভিতৰত হৈছে লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চৌৰ আৰু চাতুৰী। ইয়াৰে যিকোনো 2টা ভাগৰ নাম উল্লেখ কৰিলেই হ'ল। নিয় নম্বৰ হৈছে ষষ্ঠী বিদ্যাৰ নৱপুথি কোনখন সংস্কৃত গ্ৰন্থৰ আধাৰত ৰচিত? সংস্কৃত গ্ৰন্থখনৰ ৰচক কোন? আমি জানো ষষ্ঠী বিদ্যাৰ নৱপুথিখন গজেন্দ্ৰ চিন্তামণি নামৰ সংস্কৃত গ্ৰন্থখনৰ আধাৰত ৰচিত হৈছিল, আৰু ইয়াৰ ৰচক হৈছে সুকুমাৰ বৰকাইত। আৰু ষষ্ঠী বিদ্যাৰ নৱপুথিত হাতীৰ লক্ষণ, হাতীৰ ব্যৱস্থাপনা, ৰক্ষণাবেক্ষণ, চিকিৎসা আদিৰ বিষয়ে বৰ্ণনা পোৱা যায়। আৰু এই গ্ৰন্থখন স্বৰ্গদেউ শিৱসিংহৰ পৃষ্ঠপোষকতাত সুকুমাৰ বৰকাইতে ৰচনা কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 3 নম্বৰ কুৱেশ্যন, শ্বৰ্ট নোট, চমু উত্তৰ দিয়া, যিকোনো 4টা কৰিব লাগে। আৰু ইয়াতে 5 নম্বৰকৈ আছে, টোটেল মাৰ্কছ আছে 20 মাৰ্কছ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে ক নম্বৰ। অসমীয়া সাহিত্যক কি যুগত বিভাগ কৰিব পাৰি? চমুকৈ আলোচনা কৰা।
এতিয়া অসমীয়া সাহিত্যক বিভিন্ন পণ্ডিতে বিভিন্ন যুগত ভাগ কৰিছে। প্ৰধানকৈ অসমীয়া সাহিত্যক আমি তিনিটা যুগত ভাগ কৰিব পাৰোঁ: প্ৰাচীন যুগ, মধ্যযুগ আৰু আধুনিক যুগ। মধ্যযুগক আকৌ আমি তিনিটা যুগত ভাগ কৰিব পাৰোঁ: প্ৰাক শংকৰী যুগ, শংকৰী যুগ আৰু উত্তৰ শংকৰী যুগ বা শংকৰোত্তৰ যুগ। আৰু আধুনিক যুগক আমি চাৰিটা যুগতো ভাগ কৰিব পাৰোঁ বা পাঁচটা যুগতো ভাগ কৰিব পাৰোঁ। যদি চাৰিটা যুগত ভাগ কৰা হয় তেনেহ'লে হ'ব অৰুণোদয় যুগ, জোনাকী যুগ, আৱাসন যুগ আৰু স্বাধীনোত্তৰ বা উত্তৰ স্বাধীনতা কালৰ যুগ। যদি পাঁচটা যুগত ভাগ কৰোঁ তেনেহ'লে আমি প্ৰাক অৰুণোদয় যুগ, এই যুগটো আমি উল্লেখ কৰিব লাগিব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে খ নম্বৰ, অসমীয়া আৰু বাংলা উভৈহতীয়া সাহিত্যৰ চমু পৰিচয় দিয়া। এতিয়া অসমীয়া আৰু বাংলা ভাষাই তেওঁলোকৰ সাহিত্য হিচাপে বা তেওঁলোকৰ প্ৰাচীনতম নিদৰ্শন হিচাপে তেওঁলোকে দাবী কৰে বা উল্লেখ কৰে, আৰু সেই সাহিত্যসমূহ তেওঁলোকৰ উমৈহতীয়া সাহিত্য হিচাপে পৰিচিত। সেই সাহিত্যসমূহৰ ভিতৰত হৈছে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, সৈন্য পুৰাণ। এই সাহিত্যসমূহৰ বিষয়ে ইয়াতে আমি চমু পৰিচয় দাঙি ধৰিব লাগিব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গ নম্বৰ, শংকৰদেৱৰ সাহিত্যকৃতি সংক্ষেপে বৰ্ণনা কৰা। আমি জানো সকলোৱে শংকৰদেৱৰ বিষয়ে, আৰু তেখেতে কি কি সাহিত্য ৰচনা কৰিছিল বা তেখেতৰ সাহিত্যৰাজি সম্পৰ্কে ইয়াতে সংক্ষেপে বা চমুকৈ আলোচনা কৰিব লাগিব। শংকৰদেৱৰ কাব্য, ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থসমূহ, অনুবাদ কি কৰিছিল, অংকীয়া নাট কি ৰচনা কৰিছিল, তেওঁৰ গীত কি আছিল, নাম প্ৰসংগমূলক ৰচনা কি আছিল, এই সাহিত্যসমূহৰ বিষয়ে ইয়াতে চমুকৈ বৰ্ণনা কৰিব লাগিব 5 নম্বৰৰ কাৰণে। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গোৱালপৰীয়া লোকগীতৰ বিষয়ে এটি চমু টোকা লিখা। এতিয়া গোৱালপৰীয়া লোকগীতৰ কথা আমি সকলোৱে শুনি আহিছোঁ নিশ্চয়। ইয়াৰ এই ক্ষেত্ৰত আমি প্ৰতিমা বৰুৱা পাণ্ডেৰ কথা ক'ব পাৰি। প্ৰতিমা বৰুৱা পাণ্ডে গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাত তেওঁ সহায় কৰিছিল। এতিয়া গোৱালপৰীয়া লোকগীত কি আছে, সেই গোৱালপৰীয়া লোকগীতসমূহৰ বিষয়ে ইয়াতে চমুকৈ আমি আলোচনা কৰিব লাগিব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে মাধৱ কন্দলীৰ পৰিচয় দি কবিগৰাকীৰ সাহিত্যকৃতি সম্পৰ্কে আলোচনা কৰা। এতিয়া মাধৱ কন্দলীৰ বিষয়ে আমি জানোৱেই, মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰিছিল। তেখেতে বৰাহী ৰজা মহামাণিকৰ পৃষ্ঠপোষকতাত তেওঁ ৰামায়ণ অনুবাদ কৰিছিল। তাৰপিছত তেখেতৰ নামত দেৱজিৎ নামৰ কাব্য এখন পোৱা যায়। তেখেতৰ এই সাহিত্যসমূহৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিব লাগিব আৰু তেখেতৰ পৰিচয় দিব লাগিব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথম 6 নম্বৰ, অসমীয়া পাঁচালী সাহিত্য সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা। এতিয়া পাঁচালী কবিসকল শংকৰদেৱৰ প্ৰায় সমসাময়িক কবি। তেওঁলোকক অবৈষ্ণৱ কবি বুলিও কোৱা হয়। পাঁচালী শব্দৰ অৰ্থ কি, ক'ৰ পৰা আহিছে, বা কি পাঁচালী সাহিত্যক আমি কেইটা ভাগত ভাগ কৰোঁ, পাঁচালী কবিসকল, তেওঁলোকৰ সাহিত্যৰাজি, এই সম্পৰ্কে ইয়াতে আলোচনা কৰিব লাগিব। এতিয়া পাঁচালী সাহিত্যিকসকলৰ ভিতৰত হৈছে পীতাম্বৰ, দুৰ্গাবৰ, মনকৰ, সুকবি নাৰায়ণদেৱ। তেওঁলোকৰ সাহিত্যৰাজি সম্পৰ্কে ইয়াতে আলোচনা কৰিব লাগিব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে দ্বিতীয় 6 নম্বৰ, অৰ্জুনৰ বিখ্যাত যুগৰ কথাখিনি চমুকৈ বৰ্ণনা কৰা। অৰ্জুনৰ বিখ্যাত যুগ এই পাঠটোত যি বিষয়বস্তু, এই বিষয়বস্তু বা কথাখিনি সম্পৰ্কে ইয়াতে চমুকৈ বৰ্ণনা কৰিব লাগিব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বৰ্গীয়া জ নম্বৰ, হাতীৰ বিভিন্ন লক্ষণৰ কথা হস্তিবিদ্যাৰ নৱপুথিত কেনেদৰে বৰ্ণিত হৈছে উল্লেখ কৰা। এই কুৱেশ্যনটো আৰু যি দ্বিতীয় 6 নম্বৰ অৰ্জুনৰ বিখ্যাত যুগ, এই কুৱেশ্যনৰ লগত যি অসমীয়া মেজৰত কুৱেশ্যন আহিছিল সেই কুৱেশ্যনৰ লগত কিছু সাদৃশ্য আছে। এতিয়া ইয়াতে বৰ্গীয়া জ নম্বৰত হাতীৰ বিভিন্ন যি লক্ষণ আছিলে, সেই লক্ষণসমূহ হস্তিবিদ্যাৰ নৱপুথিত কেনেদৰে বৰ্ণিত হৈছে সেই সম্পৰ্কে ইয়াতে উল্লেখ কৰিব লাগিব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 4 নম্বৰ, তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াতে 10 নম্বৰকৈ আছে, টোটেল মাৰ্কছ আছে 20 মাৰ্কছ। ইয়াতে প্ৰথম কুৱেশ্যনটো হৈছে ক নম্বৰ, অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কীয় মতকেইটা উল্লেখ কৰি অধিক গ্ৰহণযোগ্য বুলি বিবেচিত মতটোৰ বিষয়ে বহলাই আলোচনা কৰা। এতিয়া অসমীয়া ভাষা ক'ৰ পৰা উৎপত্তি হৈছে, ক'ৰ পৰা উদ্ভৱ লাভ কৰিছে, সেই সম্পৰ্কে বিভিন্ন পণ্ডিতে মতামত আগবঢ়াইছে। কিছুমানে কৈছে কামৰূপী প্ৰাকৃতৰ পৰা, মাগধী প্ৰাকৃতৰ পৰা, সেই তেনেকৈ বিভিন্ন পণ্ডিতে বিভিন্ন মত আগবঢ়োৱা দেখা যায়। সেই মতসমূহৰ বিষয়ে তোমালোকে ইয়াতে আলোচনা কৰিব লাগিব, কোনে কি মত আগবঢ়াইছে, আৰু লগতে আলোচনা কৰিব লাগিব ইয়াৰ এই মতসমূহৰ ভিতৰত আটাইতকৈ অধিক গ্ৰহণযোগ্য মতটো কোনটো বিবেচনা কৰা হয়, কোনটো মতক আটাইতকৈ গ্ৰহণযোগ্য বুলি বিবেচনা কৰা হয়, সেই মতৰ বিষয়ে ইয়াতে আলোচনা কৰিব লাগিব। তাৰপিছৰ কুৱেশ্যনটো হৈছে খ নম্বৰ, কামৰূপী লোকগীতৰ চমু পৰিচয় দাঙি ধৰি কানাই পাৰ কৰা সেই শীৰ্ষক লোকগীতটোত কৃষ্ণ আৰু ৰাধাৰ প্ৰেম অনুৰাগৰ চিত্ৰ কেনেদৰে প্ৰকাশ পাইছে উল্লেখ কৰা। ইয়াতে কানাই পাৰ কৰা সেই শীৰ্ষক যি লোকগীতত কৃষ্ণ আৰু ৰাধাৰ প্ৰেম, তেওঁলোকৰ প্ৰেম অনুৰাগ, সেই চিত্ৰ কেনেকৈ ইয়াত প্ৰকাশ পাইছে বা প্ৰতিফলিত হৈছে সেই সম্পৰ্কে ইয়াতে আলোচনা কৰিব লাগিব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গ নম্বৰ, হিৰণ্যকশিপুৰে পুত্ৰ প্ৰহ্লাদক বিষ্ণু ভক্তিৰ পৰা আঁতৰাই আনিবলৈ কেনেদৰে বৃথা চেষ্টা কৰিছিল হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত গ্ৰন্থৰ আধাৰত বৰ্ণনা কৰা। এতিয়া হেম সৰস্বতীৰ এখন উল্লেখযোগ্য কাব্য হৈছে প্ৰহ্লাদ চৰিত, আৰু সেই প্ৰহ্লাদ চৰিতত হিৰণ্যকশিপুৰৰ যি পুত্ৰ আছিল, যিজন পুত্ৰ প্ৰহ্লাদ, তেখেতে বিষ্ণু ভক্তি আচৰণ কৰাৰ কাৰণে দেউতাকে বা পিতাকে তেওঁক অত্যাচাৰ চলাইছিল। সেই অত্যাচাৰ সম্পৰ্কে ইয়াতে আমি আলোচনা কৰিব লাগিব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ঘ নম্বৰ, ঝুমুৰা কি? মাধৱদেৱৰ চোৰ ধৰা ঝুমুৰাৰ কাহিনীভাগ তোমাৰ ভাষাৰে লিখা।
ঝুমুৰাক ইয়াতে উল্লেখ কৰিব লাগিব। তাৰপিছত মাধৱদেৱৰ ঝুমুৰাত যি চোৰ ধৰা ঝুমুৰাত কি কাহিনী আছে ইয়াতে আলোচনা কৰিব লাগিব। তাৰপিছৰ কুৱেশ্যনটো হৈছে 9 নম্বৰ, অসমীয়া বুৰঞ্জী সাহিত্যৰ চমু পৰিচয় দাঙি ধৰি অসমৰ অনিতম পাঠটোৰ বা পাঠ্যাংশৰ আধাৰত বুৰঞ্জীৰ গদ্যৰ বৈশিষ্ট্য সম্পৰ্কে এটি নিবন্ধ যুগুত কৰা। এতিয়া ইয়াতে অসমীয়া বুৰঞ্জী সাহিত্যৰ চমু পৰিচয় দাঙি ধৰিব লাগিব। তাৰ লগতে অসমৰ অনিতম পাঠ্যাংশৰ আধাৰত বুৰঞ্জীৰ গদ্যৰ বৈশিষ্ট্যসমূহ ইয়াতে আমি আলোচনা কৰিব লাগিব। এইখিনি আছিল আজিৰ কুৱেশ্যন। যিসকল অসমীয়া মাইনৰৰ এক্সাম দিছিলে তেওঁলোকৰ ইতিমধ্যে অসমীয়া মেজৰৰ এক্সাম হৈ গৈছে, লগতে আজি অসমীয়া মাইনৰৰ পেপাৰ 1খনৰ এক্সাম হৈ গৈছে আৰু পেপাৰ 2খন আহি আছে, সেইটো এক্সাম হ'ব। ঠিক এনেকুৱা কুৱেশ্যনে আহিব, বৰ বেছি টান কুৱেশ্যন নাহে। আজিৰ কুৱেশ্যনটো যদি চোৱা যায় তেনেহ'লে ইয়াতে দেখা পোৱা গৈছে যে কুৱেশ্যনসমূহ বৰ বেছি টান কুৱেশ্যন নাই অহা। সকলোৱে পাৰিব, যিসকলে ভালকৈ পঢ়িছে তেওঁলোকেতো পাৰিবই, আৰু যিসকলে কমকৈ পঢ়া শুনা কৰিছে তথাপিতো তেওঁলোকে লিখিব পৰাকৈ কুৱেশ্যন কটা হৈছে। শেষত সকলোকে এটাই অনুৰোধ, তোমালোকে আজিৰ ভিডিঅ'ৰ পৰা যদি কিছু হ'লেও উপকৃত হৈছে তেনেহ'লে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে ভৱিষ্যতে তোমালোকে এনেধৰণৰ ভিডিঅ' পাই থাকা, আৰু লগতে শ্বেয়াৰ কৰি দিবা নিজৰ বন্ধু বান্ধৱীৰ সৈতে। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই। অশেষ ধন্যবাদ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে।